নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে আমন্ত্ৰণ জনালোঁ আৰু মোৰ চেনেলটো নতুনকৈ আহিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। মই আহিছিলোঁ অলপ বজাৰ ল'বলৈ, মই ভাবিলোঁ অলপ মা দেৱী দুৰ্গা মূৰ্তিটো চাই যাওঁ। ইয়াতে আমাৰ প্ৰত্যেক বছৰে ইয়াতে পূজা কৰা হয়। এইটো গণেশগুৰিৰ দুৰ্গা বাৰোৱাৰী মন্দিৰ হয়। এয়া মা দেৱী দুৰ্গাৰ মূৰ্তি, ইমান ধুনীয়া লাগিছে এইবাৰ চাই কিনে। প্ৰথম দিনা হ'লেও কিমান ভিৰ হৈছে মানুহৰ। এয়া সৰু বাচ্ছাৰ বাবে বেলুন, পেপা, মুখা কিবা কিবি ওলাইছে একদম ধুনীয়াকৈ, ইমান ধুনীয়াকৈ সজাইছে। আজি প্ৰথম দিনা বুলি তথাপিও মানুহ বহুতেই আহিছে, চাই বিৰাটেই ভাল লাগিছে। আমি দুখনমান ফটোও উঠিলোঁ বাৰু পূজা চোৱা বুলি দেখাবৰ কাৰণে, কিন্তু পূজা চাবলৈ যোৱা নাছিলোঁ, বজাৰহে কৰিব গৈছিলোঁ। এতিয়াহে মা দেৱী দুৰ্গাক বেলৰ তলৰ পৰা আদৰি আনিবলৈ গৈছেহে, ঢোল তাল লৈ কেনে, মানে চায়ে বিৰাট ভাল লাগে। আজি প্ৰথম